মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোত এক্সাৰচাইজ 3.2 কুৱেশ্যন নম্বৰ 2 2 নম্বৰ আৰু 3 নম্বৰ অংকটো সমাধান কৰিবলৈ শিকিম। আগৰ ভিডিঅ'টোত আমি 1 নম্বৰ সমীকৰণৰ সমাধান কৰিবলৈ শিকিছিলোঁ আৰু যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যন বক্সৰ তলত লিংকটো দিয়া আছে, তোমালোকে আগতে চাই ল'বা। এতিয়া আহাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া প্ৰথমতে মই অংকটো লিখি লৈছোঁ 9x + 3y + 12 = 0 আৰু 18x + 6y + 24 = 0। এতিয়া এনেধৰণৰ অংকবোৰ কৰাৰ আগতে ইয়াত আমাক কৈছে যে a1/a2 b1/b2 আৰু c1/c2 ৰিজাই। তাৰ পৰা আমি উলিয়াব লাগিব যে সমীকৰণৰ জোৰকেইটা কটাকটি কৰিবনে, সমান্তৰাল হ'ব নে মিলি যাব। এতিয়া প্ৰথমতে আমি প্ৰথম কাম কি হ'ব, আমি a1 কি হয় a2 কি হয় এনেকৈ উলিয়াই ল'ম। b1 কি হয় ফাৰ্ষ্ট তোমালোকে এনেকৈ লিখি ল'বা, c1 c2 সদায় এনেধৰণে লিখি ল'বা। হ'ল। এতিয়া a1 মানে কি, xৰ লগত যিটো আছে প্ৰথম সমীকৰণৰ সংখ্যাটো a1 আৰু এইটো হৈছে a2 এনেকৈ লিখি ল'লা। b1 3 b2 6 c1 12 c2 24। প্ৰথম ডিউটি হ'ব আমি a1 a2 b1 b2 c1 c2 লিখি লোৱা। নেক্সট আমি কালি কেইটামান চৰ্ত শিকিছিলোঁ। কি শিকিছিলোঁ মই কাষত লিখিছোঁ, যদি a1/a2 ইজ নট ইকুৱেল টু b1/b2 হয়, সমান নহয়, তেন্তে কটাকটি কৰিব ৰেখা দুটালে। যদি a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 হয়, আটাইকেইটা অনুপাত যদি সমান হয় প্ৰত্যেকৰে, তেতিয়া আমি কি পাম যে ৰেখা দুডাল মিলি যাব। আৰু যদি a1/a2 b1/b2 সমান হয় কিন্তু c1/c2 যদি সমান নহয়, তেতিয়া আমি ক'ম যে ৰেখা দুডালে সমীকৰণৰ যি দুডাল ৰেখা হ'ব সেই ৰেখা দুডাল সমান্তৰাল হ'ব। আমি এতিয়া a1/a2 লিখিলোঁ। a1 মানে কি আছিলে 9, a2 আছিলে 18। পাৰিলে আমি যদি পৰা যায় আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰি ল'ম। 9এ কটাকটি কৰা 9 × 9 9 × 2 = 18 আমি পালোঁ 1/2। এতিয়া নেক্সটটো আমি চাওঁ b1/b2 লিখি ল'লোঁ। b1 মানে কি আছে চোৱা 3 আছে লিখিলোঁ। b2 মানে কি আছে 6 লিখিলোঁ। ইয়াকো তুমি সৰু কৰিব পাৰা 1 3 2 × 6 আমি ইয়াৰ অনুপাতটো পালোঁ 1/2। নেক্সট আমি তেনেহ'লে ঠিক তেনেধৰণে c1/c2 লিখিম। c1/c2 লিখোঁতে c1ৰ মান কি আছে 12, c2ৰ মান কি দিয়া আছে 24। ইয়াতো একেই 12, 12ক কাটিলোঁ এবাৰ, 12য়ে 24ক কাটিলোঁ দুবাৰ, অৰ্থাৎ ইয়াৰো আমি অনুপাতটো পালোঁ 1/2। এতিয়া চোৱাচোন আটাইকেইটাৰ অনুপাত a1/a2 পালোঁ 1/2, b1/b2 পালোঁ 1/2, c1/c2 পালোঁ 1/2। তাৰমানে আটাইকেইটা অনুপাত আমি সমান পালোঁ। এতিয়া তেনেহ'লে 1 2 3 নম্বৰ ভিতৰত কোনটো চৰ্ত মিলিছে, 2 নম্বৰ চৰ্ত মিলিছে। যদি আটাইকেইটা যিটো অনুপাত পাওঁ গোটেইকেইটাৰ মানকেইটা যদি একেই হয় তেন্তে কি হ'ব, ৰেখা দুডালে মিলি যাব। সেইকাৰণে মই লিখিলোঁ যিহেতু এনেধৰণে লিখিব লাগিব a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 যিহেতু হয়, সেইকাৰণে মই লিখিলোঁ যে গতিকে প্ৰদত্ত সমীকৰণৰ জোৰকেইটাই বুজোৱা ৰেখা দুডাল কি হ'ব, যে এই সমীকৰণৰ জোৰকেইটাই যিডাল ৰেখা বুজাব সেই ৰেখা দুডাল আমি চৰ্তটোৰ মতে আমি কি পালোঁ, ৰেখা দুডাল তেনেহ'লে কি হ'ব, মিলি যাব। আমাক তোমাক সেইটোৱে প্ৰশ্ন কৰিছে, কটাকটি কৰিবনে এটা বিন্দুত, মিলি যাব নে সমান্তৰাল হ'ব। এতিয়া দেখিলে নহয় একদম সহজ লাগিলে নহয় অংকটো কৰিবলৈ। এতিয়া আমি নেক্সট অংকটোলৈ যাওঁ। ঠিক তেনেধৰণে এইটো অংক মই লিখি লৈছোঁ 6x - 3y + 10 = 0 আৰু 2x - y + 9 = 0। ইয়াতো প্ৰথম কাম হ'ব, ফাৰ্ষ্ট আমি a1 মানে কি হয় a2 মানে কি হয় লিখিম, b1 মানে কি b2 মানে কি c1 আৰু c2 আমি ফাৰ্ষ্ট আমি লিখি ল'ম। ইয়াত কি হ'ব, a1 মানে কি আছিলে 6, ইয়াৰ তলত a2 হ'ব 2, b1 কি হ'ব -3, সদায় চিন থাকিলে চিনৰ সৈতে লিখিবা, মাইনাছ আছে। আৰু ইয়াত y মানে কি, ইয়াৰ লগত y লগত কি এটা আছে 1 এটা আছে, গতিকে ইয়াৰ মানটো আমি পাম 1। এইটো তুমি y বুলি পাতি নিদিবা, y লগত ইয়াত কি আছে 1 এটা আছে, গতিকে -1। c1 মানে কি 10, c2 মানে কি 9। হ'ল
ফাৰ্ষ্ট আমি এইটো লিখি ল'ম। নেক্সট আমি আকৌ তুলনা কৰোঁ। a1/a2 লিখোঁ, কি আছে লিখি ল'ম। a1/a2 মানে কি আছিলে? a1 মানে হৈছে 6, a2 মানে কি 2। আমি লিখি ল'লোঁ। এতিয়া লিখি চালোঁ যে এইটো কটাকটি কৰিব পৰা যায়। সেইকাৰণে 2ৰে 2 3 6 আৰু 2ৰে 2 1 গুণ 2, অৰ্থাৎ আমি পালোঁ 3:1 সেইটো পালোঁ। নেক্সট তুমি b1/b2 লিখিলোঁ। b1/b2 লিখি ল'লোঁ, উলিয়ালোঁ। b1 মানে কি আছে? -3, b2 মানে কি আছে? -1 হ'ল। এতিয়া মাইনাছ মাইনাছ চিনডাল কেঞ্চেল আৰু এইটো পালোঁ 3/1। গতিকে a1/a2 ইজ ইকুৱেল টু b1/b2 হৈ আছে। তাৰমানে আমাৰ অনুমান হৈছে যে এই তৃতীয় চৰ্তটো যেন পূৰণ হ'ব। এইটোৰ লগত এইটো যদি সমান হৈ আছে তেনেহ'লে আমি এইটো হ'ব পাৰে, এইটোৰ লগত এইটো সমান হৈছে। এতিয়া আমি কি উলিয়াব লাগিব? c1/c2 উলিয়াই ল'ব লাগিব। c1/c2 আমি কি লিখিলোঁ? c1/c2 উলিয়াই দিলোঁ। c1 মানে কি আছে? 10, c2 দিয়া আছে 9 হ'ল। তেনেহ'লে আমি দেখিলোঁ যে দুটা সমান হৈছে আৰু থাৰ্ডটোৰ লগত মিলা নাই। তাৰমানে আমাৰ তৃতীয় চৰ্তটো পূৰণ হৈছে। দুটা সমান, এটা সমান নহয়। এতিয়া সেইকাৰণে মই কি লিখিম? যিহেতু কি লিখিম? a1/a2 কাৰ লগত সমান হ'ল? a1/a2 কাৰ লগত সমান হ'ল? b1/b2 লগত সমান হ'ল। কিন্তু কি হ'ল? c1/c2 লগত সমান নহয়। যদি সমান হোৱাহেঁতেন কি হ'লহেঁতেন কোৱাচোন? যদি a1/a2 ইজ ইকুৱেল b1/b2 ইকুৱেল c1/c2 হোৱাহেঁতেন কি হ'লহেঁতেন? ৰেখা দুডাল মিলি গ'লহেঁতেন। যিহেতু এতিয়া আমি পালোঁ যে দুটা সমান হৈছে, দুটা অনুপাত সমান হৈছে, কিন্তু তৃতীয়টোৰ লগত আমাৰ মিলা নাই। সেইকাৰণে আমি কি লিখিম? তৃতীয় চৰ্তটো পূৰণ হ'ব। তৃতীয় চৰ্তটো পূৰণ হ'লে লিখিম, এতেকে প্ৰদত্ত সমীকৰণৰ জোৰকেইটাই বুজোৱা ৰেখা দুডাল কি হ'ব? তেনেহ'লে সমান্তৰাল হ'ব। আৰু এই অংককেইটা এনেধৰণৰ অংক পৰীক্ষাত প্ৰায় আহি থাকে। গতিকে তোমালোকে ভিডিঅ'টো চাবা আৰু মোৰ বোধেৰে বেছি তোমালোকে অসুবিধা নোপোৱা। অতি সহজে এইকেইটা অংক তোমালোকে কৰিব পাৰিবা।